হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ৰেডি হৈছোঁ গাঁৱৰ ঘৰলৈ, আৰু মোৰ লগতে মা ওলাই এয়া ৰেডি হ'ল। দুয়োজনী আহি পালোহি এটা ধুনীয়া জেগা, মানে আপোনালোকক ভাবিলোঁ যে মই দেখাই দিওঁ। আৰু সেয়াই হৈছে এই নদীখন, দেখিছেনে? যিহেতু আমি কপিলীপৰীয়া অঞ্চলৰ লোক, সেইবাবে আমাৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছে এই কপিলী নদীখন। গতিকে এই কপিলী নদীখনেই হৈছে আমাৰ বাবে আৱেগ। আৰু মই ইয়াত অকণমান সময় ৰ'লোঁ, ৰৈ পেলাই ভিডিঅ' এটা ক্লিক কৰি ৰাখিব ক'লোঁ মাক। তাৰপিছত এয়া আহি পাই গ'লোহি গাঁৱৰ ঘৰ, আৰু এইজন হৈছে মোৰ অতিকৈ মৰমৰ খুৰা, আৰু এয়া খুৰাৰ ল'ৰা পলাশ, মানে মোৰ ভাইটি। তাৰ আজি মনটো খুব ভাল, কাৰণ সি নতুন ঘড়ী পাইছে সেইবাবে। এইফালে আকৌ ভিডিঅ'টো ঘড়ীটো দেখাই দিছে দেই আপোনালোকক। তাৰপাছত মা আৰু মই ঘৰলৈ উভতি আহিলোঁ। মাৰ সূতা দোকানত সোমালে, সূতা অলপ ল'বলগীয়া আছিল দহি বটিবৰ কাৰণে। তাৰপৰা আমি মা, দেউতা, মই কাষতে থকা আণ্টি এজনীৰ ঘৰত সকাম আছিল, আৰু সেয়া সকাম খাব গ'লোঁ। আজি ভিডিঅ'টো ইমানে। যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি